তো হাই ফ্ৰেণ্ডছ আপোনালোকক ৱেলকাম বেক টু আৰ চেনেল মাষ্টাৰ MXCB। তো নতুন এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বহুদিন ভ্লগ দিব পৰা নাছিলোঁ কাৰণ মই অলপ খেলৰ কাৰণে ব্যস্ত হৈ আছিলোঁ, মানে মেট্ৰিকৰ পাছতে। তো যিহেতু কেইদিনমানৰ আগতে আমাৰ ষ্টেট লেভেল হৈ গ'ল আৰু ষ্টেট লেভেলৰ ভিডিঅ' মই দিম বুলি কৈছিলোঁ আপোনালোকক, কিন্তু দিব নোৱাৰিলোঁ। তো তাৰো বহুত কাৰণ আছে, পাৰিলে পিছত ক'ম মই। তো যিখন খেল যোৱাবাৰ নেশ্যনেল হৈছিলে মানে তামিলনাডুত, সেইখন খেল এইবাৰ হ'বলৈ গৈ আছে হায়দৰাবাদত। তো নতুনকৈ এটা জাৰ্ণি হ'বলৈ গৈ আছে। তো তাৰ দুটামান আপোনালোকক ভিডিঅ' বনাই দিম বুলি ভাবিছোঁ, জাৰ্ণি বা ট্ৰিপটো বুলি ক'ব পাৰি। তো আজি আহিছোঁ মই মৰ্ণিং প্ৰেক্টিছলৈ, যিহেতু প্ৰেক্টিছ আমাৰ চলি আছে, কিন্তু ভ্লগো দিব পৰা নাছিলোঁ, টপিকো নাছিলে। তো মই ভাবিলোঁ প্ৰেক্টিছৰ ভ্লগ এটা বনাই দিওঁ। তো বাকী মৰ্ণিং প্ৰেক্টিছত বাৰু বেছি মানুহ নাহে, এনেই 5-6টামান আহে, কিন্তু এতিয়া সিহঁতৰ অলপ অফ আছে, গতিকে মই অকলে কৰিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব পাবলগীয়া, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ সদায় ৰানিংটো ৰাস্তাত হয়, কিন্তু আজি যিহেতু বতৰ বেয়া দেখিছে, গতিকে বাইক লৈ আহিলোঁ আজি ক্লাবলৈ। আৰু এতিয়া যিহেতু ক্লাবত কোনো মানুহ নাই, গতিকে একদম পূৰা শান্ত হৈ আছে। তো ইয়াতে সোনকালে ৰানিং কৰি লওঁ আধা ঘণ্টামান, তো তাৰপাছত বাকীখিনি আৰম্ভ কৰোঁ। তো গাইজ দেখিয়ে ৰানিং হৈ গ'ল, বাকী পূৰা ৰানিং কৰা গোটেইখিনি দেখুওৱা নাই কাৰণ ভিডিঅ'টো বহুত লং হৈ যাব। বাকী এতিয়া এক্সাৰচাইজখিনি আৰম্ভ কৰাৰ তাৰ আগতে আপোনালোকক কৈ লওঁ যে আমাৰ ক্লাবত এটা নতুনকৈ ৱৰ্কশ্বপ খোলা হৈছে, যিটো 3 মাহৰ কাৰণে। এখন বেনাৰ আহি আছে দেখিছে। কোনোবা যদি ইণ্টাৰেষ্টেড জইন কৰিব পাৰা। আৰু এই ৱৰ্কশ্বপটোত কোনো জইন ফিজ নাই, অকল মান্থলি ফিজ আছে। আৰু যিসকলে নিজৰ ফিজিকটো অকণ মানে ফিজিকেলটো ধুনীয়া কৰিব বিচাৰে আৰু তেওঁলোকে জইন কৰিব পাৰে। তো বাকী এতিয়া সোনকালে এক্সাৰচাইজ কৰি লওঁ, চাই থাকক। তো এতিয়া ৱাৰ্ম আপ ভালকৈ হৈ গ'ল, বাকী এক্সাৰচাইজো কৰা হৈ গ'ল। আৰু যিসকলে মানে জিম কৰে বা ফিজিকেল এক্সাৰচাইজ কৰে, তো ভালকৈ এক্সাৰচাইজ নকৰাকৈ সেইখিনি নকৰিব, কাৰণ কচৰা খালে বহুত প্ৰব্লেম হৈ যায়। তো মৰ্ণিং মই অকল ফিজিকেল কৰোঁ, মানে পাৱাৰৰ কাৰণে, অলপ মাচুলছৰ কাৰণে। তো বাকী ইভিনিং প্ৰেক্টিছ যদি লাগে আপোনালোকক কমেণ্ট কৰিব, ইভিনিং প্ৰেক্টিছৰ ভিডিঅ' বনাই দিম, যিটোত মই জিমনাষ্টিক কৰোঁ, মানে তাওলো প্ৰেক্টিছ কৰোঁ উচুৰ। তো এতিয়া ব'লক আমি অলপ ফ্ৰী হেণ্ড কৰোঁ, আপোনালোকক দেখুৱাওঁ। তো গাইজ এতিয়া আহিলোঁ আমি জিমলৈ। বাকী জিমত বাৰু মেচিন বেছিকৈ ইউজ কৰা নহয়। আৰু আপোনালোকে অকণমান আন্ধাৰ পাইছে কাৰণ ইয়াৰ যিটো লাইট দেখিছে, এটা লাইটটো ফিউজ হৈ আছে। তো তাৰ বাবে পোহৰটো হোৱা নাই, সেইকাৰণে অলপ আন্ধাৰ পাব। আৰু এতিয়া চিলিং মাৰোঁ, বাকী যিখিনি ফ্ৰী হেণ্ড আছে চিডুলত সেইখিনি কৰোঁ। তো গাইজ এতিয়া আছে পুচাপ, বাকী সব এক্সাৰচাইজ 2 সেটকৈ কৰিছোঁ, মানে ভিডিঅ'টো এটাকৈ কৰিছোঁ বাৰু। এতিয়া পুচাপ মাৰোঁ।
গাইজ দেখিছে প্ৰেক্টিছখিনি চলি আছে বাকী মই আৰু এবাৰ কৈছোঁ যে সকলো মই দেখুওৱা নাই কাৰণ চিডুলৰ অকণমান প্ৰাইভেচি এটা থাকে তো যিখিনি বাৰু দেখুৱাইছোঁ বাকীখিনি এক্সাৰচাইজ বাৰু মই আপোনালোকক নাই দেখুওৱা তো এতিয়া আছে এবডমিনেলৰ আৰু বাকী মই ভিডিঅ'টো 1xত বনাই আছোঁ কাৰণ যিহেতু অলপ আন্ধাৰ ৱাইডত কৰিলে ফাটি যাব তো এতিয়া এবডমিনেলৰখিনি কৰোঁ চাই লওক তো যিখিনি আছিলে এবডমিনেলৰ এক্সাৰচাইজ যিমানখিনি বাৰু আপোনালোকক দেখুৱালোঁ আৰু বাকী সকলো দেখুওৱা নাই তো এতিয়া অলপ ৰিলেক্স লৈ লওঁ তাৰপিছত আছে য়োগা তো য়োগাখিনি বাৰু ভিডিঅ' নকৰোঁ তো এইটো আছিলে আজিৰ ভিডিঅ' কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আজি বাৰু অকল আপাৰ বডি আছিলে মোৰ চিডুলত তো নেক্সট আছে লেগ যদি আপোনালোকৰ লেগৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাব আৰু পাৰিলে মই ইভিনিং প্ৰেক্টিছৰ ভিডিঅ' এটা বনাম যিটো মানে মোৰ ছেকেণ্ড ছেশ্যন হয় তাত মই জিমনাষ্টিক আৰু টাউলো প্ৰেক্টিছ কৰোঁ যদি লাগে কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব যদি ভিডিঅ' চাই ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ বাই বাই